নমস্কাৰ বন্ধু বান্ধৱীসকল মই কুঁৱলীয়ে মোৰ চেনেল আহোম ছোৱালী কুঁৱলীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে বহুদিনৰ পাছত মৰমেৰে স্বাগতম জনালোঁ। ডিচেম্বৰৰ ৩ তাৰিখে মই মোৰ শিক্ষক শিক্ষয়িত্ৰী আৰু বন্ধু বান্ধৱীসকলৰ লগত কাৰ্বি আংলং জিলাত থকা কাকচাং নামৰ জলপ্ৰপাতটো চাবলৈ গৈছিলোঁ। তাৰে কিছুমান মুহূৰ্ত মই মোৰ মোবাইলৰ কেমেৰাত বন্দী কৰি ৰাখিলোঁ, যিহেতু ফাইনেলৰ পাছত চাগে আমি কোন ক'ত গুচি যাম ঠিক নাই, সেইবাবে স্মৃতি হিচাপে ইয়াকে ৰাখি থলোঁ আৰু আপোনালোকৰ আগত তাকে দেখাব বিচাৰিছোঁ। তাকে কৈ দিছোঁ এনে ভিডিঅ'টো কৈছোঁ জইন কৰিব। আমি গৈ পাই বাছৰ পৰা নামিলোঁ। তাৰ পাছত চাবলৈ যাম ক'ত কি আছে। যিহেতু সকলোৰে বাছৰ পৰা নামি হোৱা নাই, সেইকাৰণে চব একে জেগাতে ৰৈ দিলোঁ। আৰু এয়া ব্ৰেকফাষ্টৰ কাৰণে কল আনি থৈছে আৰু কিবা কিবি আছে বাৰু, দেখাই যাম সকলো ভালদৰে চাই যাওক। আৰু আমি খানা বনাবৰ কাৰণে আৰু খাবৰ কাৰণে ইয়াতে জেগাডোখৰ ঠিক কৰা হৈছে, তাকে চোৱা হৈছে। আমাৰ ছাৰ সকলোৱে চাই আছে। ইয়াত খেতি কৰা হৈছে। ইয়াত কি খেতি আছিলে, ইয়াত আনাৰসৰ খেতি আছিলে। চাই যাওক বৰ ধুনীয়াকৈ কৰিছে জুম খেতি। ইডলি চব শেষ হ'ল, মুস্কানে কেক আনিছিলে এইখিনি খতম। আৰু আমাৰ ফ্ৰাইড ৰাইচ লৈ আহিছিলোঁ আৰু কেক খাই লওঁ ঘৰে আমাৰ হিমাই আনিছে পিঠা, খাবলৈ বহুত ভাল হৈছিলে। ভাল হৈছে ন? জ্বলা খাই কাৰণেতো ভাল হৈছে। এইটো মোক কপিৰাইট লাগিলেও লাগিব মানে উলিয়াম মেলি দিয়া। বেগ নিম মই ইয়াত কেনেকুৱা লিখিবা মই নিনিওঁ দেই। আমি হাই হাইটো কৰি দিম আৰু তুমি পটলিকৈ মাৰি হ'ব। মই কিমান খাম আৰু পিছ খাই আছে মজা আছে ন? তুমি আমি হাই হাই বহুত ভাল খাবলৈ। তলেদি যাম ইয়াত এইফালে ওপৰ তলে যা জোতা পিন্ধি ফটোখন মাৰ। ভৰি দে বেয়া ফুট ঐ, ফুট আছে আকৌ। মজা মোৰ বেগাই কৰিবলৈ কম ভিডিঅ'। তলে যাম জীৱন দালি বুলি
অৱশেষত আহিছোঁ অৱশেষত পোৱা নাই মানে এতিয়ালৈকে নাই বহি এইবাৰ তৰি নাযাওঁ মোক ঠিক লাগিছে নাই এখন নাই স্পীড নাই এখন লাহে বহুত লাহে তলেদি যাম ইমান দূৰ আহিছোঁ ভৰি হাত বিষ এতিয়ালৈকে পোৱাহি নাই সেইটো ভাগৰি গৈছে আৰু ক'ব নালাগে ইমানেই মানে ভিনিকে মাতিব পাৰিলোহেঁতেন জিপচি ভিডিঅ' কৰা ইয়াত চব সৰু সৰু মাছ কেইটামান আছে আপোনালোকে দেখিছেনে নাজানো কিন্তু মই দেখিছোঁ তাকে ভিডিঅ' কৰি থ'লোঁ বৰ সৰু সৰু মাছকেইটা দেখি বৰ ভাল লাগিছিলে লৱপ্ৰপাতটোলৈ দুটা চাইডে যাব পাৰি এটা এইফালে আৰু এটা এই চাইডেও যাব পাৰি ইয়াত আনাৰসৰ পেকেট আনিছিলোঁ 10 টকা এইটো এপিচ খোৱা খাই চাব নি তলৰ ঘৰত নাই নহয় অঁ এপিচ খাইছোঁ যিহেতু পাহাৰীয়া জেগাত আহিছোঁ তো পাহাৰীয়া পাহৰি থাকিলোঁ পানীত আহি আছিলোঁ যে আহি আহি অৱশেষত লক্ষ্যস্থান পাইছোঁহি ৱাও ইমান ধুনীয়া ভিউ আহিছে কাছবি ইয়াত ইমানেই ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আপুনি চবেই সকলোৱে চাওক মানে ইমান ধুনীয়া পৰিৱেশ ইয়াত মানে এনেইতো আজি বতৰটো বহুত গৰম নিচিনাই আছিলে মানে গৰম দিন নহয় যদিও অলপ মানে পৰিৱেশটো গৰম আছিলে কিন্তু ইয়াৰ ওপৰত অহাৰ লগে লগে মানে ইমান ধুনীয়া এটা মানে ফিল হৈছে বুজাব নোৱাৰোঁ মানে ইমান ভাল লাগিছে আহি যেতিয়া আমি কাকচাং অহা কথা আছিলে মানে আমাৰ চবৰে অহা ইচ্ছা নাছিলে কিন্তু আহি পেলাই অহা ইচ্ছা নাছিলে ইয়ালৈ কৈছোঁ তো এতিয়া আহি বহুত ভাল লাগিছে এহেঁতকতো চিনি পাইছে ইমান ধুনীয়া পৰিৱেশ আৰু ইয়াত ইমান ঠাণ্ডা মানে বতাহ মাৰি আছে পাৰে পানীখিনিয়ে বতাহ মাৰি আছে না ৱাও Wow. কোনত গাড়ী থাকে মানুহে এই ৰছীডাল দিয়া আছে যে তাৰ পাৰে যাব নালাগে সিফালে নহয় দিয়ে ঠাণ্ডা আহে মানে অলপ পাহাৰত আহি পাহাৰীয়া হৈ গৈছোঁ আৰু জলকুঁৱৰী মানে জলকুঁৱৰী ইয়াত শিলেই নাই বহিবলৈ
বাইদেউহে পালেহি আহি পেলাই মালৈকে ফাইনেলি এতিয়া আহি পাই গ'লো মই ৰৈছোঁ ফুল আৰু ইয়াত চব বহিছোঁ এইখিনি আছে এইখিনি কৰা না চাই নাচক নাটক কৰা মানুহে নাচিব নাজানে কাকচাঙত গৈ বহুত ভাল লাগিলে আৰু এতিয়া আমি উভতিছোঁ সকলোৱে বহুত আনন্দ কৰিলোঁ মানে বহুত ফূৰ্তি কৰিলোঁ গাড়ীত নাচিলোঁ গান গালোঁ সকলোৱে এনেকৈ চাগে আৰু আমি গোটেইবিলাক লগৰে কেতিয়াও লগ নাপাম এনেকৈ একেলগতে ক'তো চাগে যাব নোৱাৰিম কোন ক'ত গুচি যাব ঠিক নাই তাকে এই স্মৃতি হিচাপত ইয়াকে ৰাখি থ'লোঁ কেতিয়াবা মনত পৰিলে ভিডিঅ'টোকে চাব পাৰিম আৰু মানে লগৰ গোটেইবিলাকেও চাব পাৰিব আৰু এনেকৈ আমি সকলোৱে বহুত আনন্দ কৰি মানে বহুত নাচিলোঁ বহুত গান গালোঁ মানে ক'ব নোৱাৰা হৈ আছোঁ আৰু যাওঁতে যাওঁতে আন্ধাৰে হ'লগৈ আৰু চাওঁতে আন্ধাৰে হ'ল আৰু সকলোৱে নিজৰ নিজৰ ঘৰ পাব হ'ল সকলো নিজৰ নিজৰ ঘৰলৈ গ'লগৈ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি